हेलो बंधुসকল আজি আমি আলোচনা কৰিম ইলেক্ট্ৰিচিটি বিলৰ ৰিসিপ্টৰ ওপৰত। তো বন্ধুসকল আজিকালি সকলোৰে হাতে হাতে মোবাইল আছে যেহেতু তো সকলোৱে গুগল পে, ফোন পে বা নেট বেংকিং ইউজ কৰে। তো আজিকালি ইলেক্ট্ৰিচিটি বিলবোৰ সকলোৱে নিজৰ মোবাইলৰ পৰা অনলাইন পেমেন্ট কৰা দেখা যায় বা কৰে। তো অনলাইন পেমেন্ট কৰোতে গুগল পে, ফোন পে বা নেট বেংকিংৰ পৰা আপোনালোকে নিজৰ ইলেক্ট্ৰিচিটি বিলৰ ৰিসিপ্টটো নাপাবও পাৰে। তো সেইভাবে আপোনালোকে এপিডিচিএলৰ ৱেবসাইটত গৈ কেনেকৈ নিজৰ ইলেক্ট্ৰিচিটি বিলৰ ৰিসিপ্ট ডাউনলোড কৰিব পাৰে তো সকলো আজি এই ভিডিঅ'ত স্টেপ বাই স্টেপ কৈ আছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই যাব। তো বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। নমস্কাৰ বন্ধুসকল, মই কৃষ্ণা। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল কৃষ্ণা গুৰু। তো বন্ধুসকল যদি মোৰ চেনেল এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব কৰক আৰু বেল আইকন প্ৰেছ কৰক যাতে মোৰ ভাল ভাল টেকনিক্যাল ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। তো বলক এতিয়া মোবাইল স্ক্ৰীনলৈ যাওঁ। প্ৰথমে নিজৰ ব্ৰাউজাৰ ওপেন কৰক আৰু ব্ৰাউজাৰত গৈ সাৰ্চ বাৰত টাইপ কৰক APDCL আৰু সাৰ্চ কৰি দিয়ক। সাৰ্চ কৰাৰ পিছত ইয়াতে APDCLৰ অফিচিয়েল সাইট ওপেন হ'ব। ইয়াতে ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে এনেকুৱা ইন্টাৰফেস আহিব আৰু স্ক্ৰল কৰি তললৈ যাওক। তললৈ যোৱাৰ পিছত ইয়াতে কুইক লিংকস বুলি অপচন এটা আহিব। তাতে চাওক ইয়াতে সেকেন্ডত প্ৰিন্ট ডুপ্লিকেট দিছে বুলি আছে। ইয়াতে ক্লিক কৰক আৰু ইয়াতে বিলৰ কনজিউমাৰ নাম্বাৰটো টাইপ কৰক। কনজিউমাৰ নাম্বাৰ টাইপ কৰাৰ পিছত সাৰ্চ কৰি দিয়ক আৰু আপোনাৰ বিলৰ ডিটেইলছ দেখাব। মই মোৰ বিলৰ কনজিউমাৰ নাম্বাৰ টাইপ কৰি দিছোঁ। ইয়াতে চাওক তলত স্ক্ৰল কৰি যোৱাৰ পিছত ডাউনলোড ৰিসিপ্ট বুলি দেখুৱাইছে। ইয়াতে ক্লিক কৰাৰ পিছত ৰিসিপ্টটো ডাউনলোড হৈ গৈছে। তো মই দেখাই দিছোঁ ৰিসিপ্ট। এয়া চাওক, এয়া জুম কৰি দেখুৱাই দিছোঁ। তো এনেকৈ অতি সহজে আপুনি নিজৰ বিলৰ ৰিসিপ্ট নিজৰ মোবাইলতে ডাউনলোড কৰিব পাৰিব। তো ভিডিঅ'টো কেনেকুৱা লাগিছে জনাই দিব কমেণ্ট কৰি, আৰু যদি ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো আজিলৈ ইমানে, ধন্যবাদ।